কি বুলি কোৱা যায় চেলেঞ্জ পইচা দিবা নোখোজে কিন্তু 10 টকা 20 টকা দিলেও অনুষ্ঠানবিলাক হয় এইটো এতিয়া মোৰ তাতে নাই এতিয়া মই কেনেকৈ দিম বঢ়িয়া লাগছে কিন্তু ইমান ধুনীয়াকৈ ৰাইজখন আছেই আৰু তোমালোকে ইমান একতা হৈ গাঁওখনত কিবা এটা কৰিম বুলি গোটেইকেইটা ল'ৰাই লগ লাগছা সেইকাৰণে ভাল লাগছে Welcome back to Jintu's vlog. আপোনালোক স্বাগতম জনাইছোঁ গাইজ আজিৰ ভিডিঅ'টো অলপ টপিকটো বেলেগ মানে আজি এনেই অলপ ভ্লগ বনাম মানে কেনেকুৱা ধৰণৰ ধৰক আমি জানো আজি ফিল্ডত কালেকশ্যন কৰিব হৈছে আমাৰ বিহুটো সেইবিলাক অলপ চলপ আপোনালোকক দেখাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব মানে কি দেখাওঁ চাব আৰু তাৰ মাজতে কিবা এটা আপোনালোকে পাব আৰু গাইজ দেখিছেনে কাণত কিবা ল'ব লগা হৈ গৈছে মানে এনেই দিন বেয়া গাইজ তাৰ ওপৰত মানে বিচি এডাল পৰি গৈছে গাত সেইকাৰণে এইটো লগাই দিছোঁ আৰু গাইজ পৰিৱেশটো একচোন কি ধুনীয়া এটা পৰিৱেশ পূৰা সেউজীয়া পূৰা আৰু এইটো আমাৰ স্কুলৰ পৰিৱেশ হয় স্কুলত যদি এনেকুৱা পৰিৱেশ থাকে গাইজ কিবা পঢ়িয়ে কিবা এটা ভাল লাগে চাবচোন আপোনালোকে যদি কিবা এটা কাম কৰিব খোজে মানে কামটোত ধৰক আপুনি কামটোত মিলিব লাগিব যেনে মইতো আপোনালোকক ক'লোঁ পৰিৱেশটোৰ কথা আপুনি স্কুল এখনত পঢ়িছে স্কুলখনত যদি গছ গছনি একোৱেই নাথাকে আপোনালোকৰ পঢ়ি কিবা এটা ভালে নালাগিব তো এইখন স্কুলত ধৰক কিবা এখন স্কুলত গছ গছনি গোটাই আছে কিবা পৰিৱেশটোই ভাল এনেকুৱা কিবা পঢ়িয়ে ভাল লাগে কিবা এটা চাবচোন আপোনালোকে লক্ষ্য কৰিব মানে পৰিৱেশটো যদি ভাল হয় তাৰমানে পঢ়িব বা কিবা এটা অলপ মিলি যাব কিবা এটা ভাল লাগে এক চাকে ই কি কৰি থাকে নিজে নাজানে ক'ত আলজি আছে চাকচোন চাক বহুত ভাঙি পৰবি তাৰ পাৰাই মই এতিয়া আছোঁ সুবন্ধৰ দোকানত আহি পাই গ'লোঁ এতিয়া মানে লোকগিলা পূৰা আহি গ'ল গিলা চাব পাৰে এনে আহিছে আৰু আমাৰ ইয়াতে ভালকো আছে তো আমি গোটা পাই এতিয়া মজাকৈ যাম কালেকশ্যন কৰিব কাৰণে ভিডিঅ'টো চাই থাকিব গাইজ বলক এতিয়া আমি অলপ আগলৈ যাই কিনে আমাৰ কালেকশ্যনটো ক'ত হয় আলোচনা কৰোঁ মানে আলোচনা কৰিহে আমি যাব লাগিব তো এতিয়া বলক কিমান আৰু এইবোৰ দেখাই থাকিম তো বলক ফিল্ডকলৈ যাই থাকোঁ মজাকৈ পূৰা বহি চহি লৈ লৈছোঁ এটা নাম চাম লিখি ল'ব লাগে মানে কোনে কালেকশ্যন কৰে তাৰ নামটো লিখি দিব লাগে তো নামটো মজাকৈ লিখি দিব বিহু পালে আৰু বেছি দিন নাই আমাৰ ঘৰত বিহু আহি গ'ল ফাইনেলি তো বেছি দিন নাই আৰু তো চাব পাৰে তাৰিখটো দেখাই দি আছোঁ এয়া এপ্ৰিল আমাৰ শিউ ছাৰ মন্দিৰটো আপোনালোকে চিনি পাইছেনে একদম ছেম টু ছেম উমানন্দ মন্দিৰৰ দৰেই মানে এইটো মন্দিৰৰ নাম উমানন্দ মন্দিৰ যেতিয়া আমি গৈছোঁ চকক লাগি মানে চকত আজি কালেকশ্যনটো হ'ব আমাৰ গাঁৱত কৰা নহ'ল তো এতিয়া বৰক চকক লাগি যাওঁ এই মজাকৈ আমি পাই গ'লোঁ কালেকশ্যন কৰা জেগা পূৰা মাছ ৰাস্তাতে কৈছোঁ গোৰেশ্বৰ আৰু আমাৰ বজাৰ যোৱা ৰাস্তাতে তো এতিয়া গাড়ী চাড়ী আহিছে ধৰিব লাগে পূৰা এণ্ডেবোৰে এইবিলাক ৰাখি আছে পূৰা গাড়ী চাড়ী আহি আছে গাইছ চাওক আজি লগ পালোঁ শীতে গাই আহিছে এইটো চাব প্ৰগ্ৰাম এই কি আহিছিল এইখিনিত ৰংমহল আছে ৰংমহলত আছে তাৰপিছত ইয়াতে আহি পেলাই সঁচাই ভাল লাগিল আৰু ইহঁতে বঢ়িয়াকৈ কালেকশ্যন কৰি আছে চবে 10-20 টকা দিবি মই কিন্তু দিবা লাগি নাই এইখিনি কি বুলি কোৱা জেগা আকৌ লগ পালোঁ কেনে লাগিল আহি কিনে বঢ়িয়া লাগছে কিন্তু ইমান ধুনীয়াকৈ ৰাইজখন আছেই আৰু তোমালোকে ইমান একতা হৈ গাঁওখনত কিবা এটা কৰিম বুলি গোটেইকেইটা ল'ৰাই লগ লাগছা সেইকাৰণে ভাল লাগছে এনেকৈ কালেকশ্যন কৰি হওক কিবা কৰি হওক বিহুখন যিয়ে ৰাখিব চেষ্টা কৰি আছা কিছুমানে এতিয়া পইচা দিবা নোখোজে কিন্তু 10 টকা 20 টকা দিলেও অনুষ্ঠানবিলাক হয় এইটো এতিয়া মোৰ তাতে নাই এতিয়া মই কেনেকৈ দিম চেলেঞ্জ চেনেলটোৰ নাম জিন্টুছ ব্লগ খুব ধুনীয়া চেনেল ধুনীয়া ভিডিঅ'বিলাক দি থাকোঁ এতিয়া এনেকৈ কষ্ট কৰি আছে আপোনালোকে চাব আৰু এনেকুৱা ভিডিঅ' দি থাকিব যিমান পাৰে এইটো ভিডিঅ' যদি ভাল পাইছে শ্বেয়াৰ কৰিবি আৰু লাইক কৰিবি এই গোটেইকেইটাকে একবাৰ দেখাবি আকৌ ফাইনেলি লগ পাই গ'লোঁ শীতে কাক মানে বহুত দিন আশা আছিল লগ পাই এনেকৈ শীতে কাক বহুত তেওঁৰ ভিডিঅ'বোৰ চাই কিনে বহুত ভাল লাগে তো কেনে লাগিল ভাই এই লগ পাই বহুত ভাল লাগিল সঁচাই বহুত ভাল লাগিল আৰু আমাৰ ইয়াতে প্ৰগ্ৰাম কৰিব আশা থাকিলে আৰু লগ পাম বুলি তো বহুত ভাল ভিডিঅ' বনাই আৰু মই অলপ কৈ দিলোঁ মোৰ ব্লগ চেনেল আছে তো গাইজ কেনে লাগিল ক'ব শীতেকাই গুচি গ'ল মানে শীতেকাই যদি অলপ থাকি কিনে কালেকশ্যন কৰি দিলে হয় গাইজ মানে পইচা মানুহ দি দত নাপালা হয় গাইজ শীতেকাইক লগ পাই বহুত ভাল লাগিল আৰু নক্সাই গাইজ মানে এখন গাড়ীও ৰখিব পৰা নাই সেনেকৈ কালেকশ্যন কৰে এনে এখন গাড়ী ৰখা নাই গাইজ মানে এনে নৰবুদ গাইছে যিটো লেভেলত ৰ'দ দিছে মানুহ থাকিব নোৱাৰা হৈছে গাইজ আৰু কিমান পিছত মানুহ থাকিব নোৱাৰা হৈ যাব যি ৰ'দ গাইছ এই মস্ত গাড়ী এখন যাব দিব 10 টকা আৰু বিহু চলাই নেকওকচোন আপোনালোকে অলপ দিলি ভাল হয় এতিয়া পানী চানী খাই লওঁ মানে ভাগৰ লাগিছে ৰ'দত নৰি এক চাহ কেনেকৈ পানী খাই আছে
পাণ্ডি দুচ মানে পানী নাখালে চলবেন হৈ যাক যাইছে গৰমত গাইছ কি খৰচা চলি আনে মানে পইচা দিয়ে নাই কালেকশ্যন কৰোঁতে এনে ডাইৰেক্ট শিখৰে লৈ লৈছে গাইছ এনে এই তাৰ পৰাই শিখৰ লৈ লৈছে কি খৰচা চলি ভাগি গৈছোৱে ব্লগ বনাই মানে ব্লগ বনোৱাৰ কাৰণে নহয় ঠিক আমি কালেকশ্যন কৰি থাকোঁতে ভালো লাগছে যে অলপ ইউটিউবাৰ এটা লগ পালোঁ ভাল লাগিল আমাৰে মানুহ গাইছে এই দাক চাক এজন সি গাড়ীৰ ভিতৰত সোমাই যাব কালেকশ্যন কৰাৰ নামত গাড়ী চান্দে পূৰা আপি চাই আছে আপিত ঠাণ্ডা গাইছ অলপ জিৰাইছোঁ মানে ভাগাৰ লাগি গৈছে বহুত সুন্দৰ চবে জিৰাই আছে আৰু গাইছ অলপ পথ থাকিম বেছি নাট পতাৰ পিছত যাম আৰু গাইছ আমাৰ পুৰা ধামাকা কালেকশ্যন হৈ আছে ইয়াতে চাব আহিলে মানুহ গাইছ যদি গাড়ী তাৰমানে আমি অলপ পলে যাওঁ তাৰমানে গাড়ীবিলাক ৰখিব নহয় ডাইৰেক্ট খকে উৰি লৈ কিনে গুচি যায় কিন্তু সুন্দৰ লাগব গাইছ যাব বিহুটো চাব নাপাম বিহু পাতাৰ জোৰত গাইছ বহুত গৰম লাগছে এতিয়া মানে আমাৰ কালেকশ্যন কৰা মজাকে হৈ গ'ল এতিয়া আমি পুৰা ঘৰক লাগি যাই আছোঁ গাইছ আজি বহুত ভাল লাগিল সিতেকাক লগ পালোঁ মানে সিতেকাই কদৰে আপোনালোকে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু ধামাকা ভিডিঅ' আহি থাকোঁ তেতিয়াহ'লে বাই বাই গাইছ জয় অসম।